চত গাতৰে মুখতৰে মিলাই আছে গাড়ীত কোনে কিয় হাত চাপৰি বজাবলৈ বাধ্য হৈছে জানিবলৈ আপোনালোকে ভিডিঅ' দি সকলো চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল মেকআপ আৰ্টিষ্ট নিনা। মই নিনাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল মেকআপ আৰ্টিষ্ট নিনালৈ। আজি থাম্বনেইল দেখি গম পাইছে মই ক্লাছ কৰি আছোঁ, মেকআপৰ ক্লাছ চলি আছে। তো আজি মই এনেধৰণে মেকআপ কৰোঁ, চব দেখাম। তো চাই থাকক মোৰ এই ভিডিঅ'টো। দেখা পাইছে মডেল আহি পাইছে আমাৰ ঘৰত। হাই হাই। তো আজি আছামিজ ব্ৰাইডেল শ্বুট হ'ব আৰু মোৰ মডেল আজি নিকিতা। চাই থাকক। আজি নন এইচ ডি মেকআপ দেখাম। তো মেকআপ দেখাম মানে আমাৰ অলপ পলমে হ'ল কাৰণ ষ্টুডেণ্টে আহি বহি আছে আৰু আজি ষ্টুডেণ্টগৰাকীক দেখাই দিওঁ। মই নামটো কৈ দিয়া। পুৰবী পাঠক, অভয়পুৰীৰে হয়। আৰু তোমাৰ নাম সন্ধ্যা ৰায়। ক'ৰ? টুলুঙীয়া। অভয়পুৰী টুলুঙীয়া হয়। দুইজনৰে পাৰ্লাৰ আছে, বহুত পুৰণা পাৰ্লাৰ, বহু বছৰ পুৰণা। আচলতে তেখেতলোকে মানে মেকআপটো আৰু বেটাৰ কৰিবৰ বাবে ইয়াত প্ৰাইভেটকৈ শিকিব আহিছে। আজি মই প্ৰথমতেই দেখাম আই মেকআপটো কৰিহে ফেচ মেকআপ কৰিম, কাৰণ প্ৰথম অৱস্থাত ফেচ মেকআপ কৰিলে পিছত আই মেকআপ কৰিবলৈ নতুন নিউ কামাৰবিলাকৰ বাবে অলপ অসুবিধা হয়। সেইকাৰণে আজি এনেদৰে শিকাই আছোঁ। আজি মই আই মেকআপটো ব্লেকৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আচলতে মই ব্লেকত কৰি ব্ৰাউনি কালাৰ লৈ যাম, ব্ৰাউন কালাৰ দি ট্ৰানজিশ্যন কৰিম। তাৰপিছতে মই হাফ কাট কিছ দেখাম বুলি কৈছোঁ তেখেতলোকক। আৰু ইমানেই গৰম মনলৈ পানী খাই গৈছেগৈ। এইফালে এই দুগৰাকীয়ে যেতিয়াই কেমেৰাটো দেখা পায় তেতিয়াই কনচিয়াছ হৈ যায়, কথা চথা নাপাতে, এনেই কিন্তু কথা পাতি থাকে ক্লাছত। একদম বহুত চৰি, কাৰণ কৰি থাকোঁতে মোৰ বেটেৰীটো ডাউন হৈ গ'ল, মানে বেটেৰী ল', তো ৰৈ থাকিব নোৱাৰিলোঁ। আই মেকআপটো প্ৰায় কমপ্লিট হ'ল ওপৰখিনি, আৰু ফেচ মেকআপো অলপ কমপ্লিট হ'ল। তো এতিয়া মই বাকীখিনি দেখাই আছোঁ। ব্লাছাৰ, হাইলাইটাৰ লগালোঁ আৰু আই মেকআপৰ তলৰ যিখিনি মেকআপ কৰিব লগা আছিল সেইখিনি কৰি আছোঁ। মাস্কাৰা আইলেছ লগোৱা হৈ গ'ল। এতিয়া লিপষ্টিক কি বাৰী হে। তো নিকিতা আগে প্ৰাইম কৰি আছে লিপছকেইটা। আজি মই ডিটেইলছত দেখাম লিপষ্টিক কেনেকৈ এপ্লাই কৰে। আজি ব্লেকৰ লগত গল্ডেনৰ লগত ৰেড লিপষ্টিক লগাওঁ। লিপষ্টিক লগোৱা টেকনিকটো যদি ভাল পাইছে বা বুজি পাইছে তেনেহ'লে কমেণ্ট যোগে জনাব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া লিপষ্টিক লগোৱা হৈ গ'ল। মই এতিয়া হেয়াৰ কৰিম, হেয়াৰ কৰি ড্ৰেছটো পিন্ধাম। তাৰপিছত ফাইনেল লুক দেখাই আছোঁ আপোনালোকক। মোৰ মডেল ৰেডি। তো আজি আউটডোৰ ফটোশ্বুট হ'ব। মেকআপ কমপ্লিট হৈ গ'ল আজি আমাৰ। তো গৈ আছোঁ আমি আউটডোৰ ফটোশ্বুটত। চ' উই আৰ ৰেডি। বেক কেমেৰা কেনেকৈ কৰে? এইটোত আৰু বেক কেমেৰা ফ্ৰণ্ট কেমেৰা একেলগতে নোৱাৰি। মডেল আজি কেমেৰামেন আৰু ফটোগ্ৰাফাৰ আজি একদম VIP চিটত বহি আছে। আৰু মেকআপ আৰ্টিষ্ট মই আজি ড্ৰাইভাৰ। মেকআপ একদম মহে ভৰ্তি হৈ গৈছে। হৰণ মাৰি অজয় কেনেকৈ আমি মহ খেদাম? হৰণটো মাৰি আমি মহ খেদাম। হৰণ মাৰি কেনে মহ খেদিব। আমি হৰণ মাৰি মহ খেদি এতিয়া আমি গৈ আছোঁ ফটোশ্বুটত। গাড়ীখন অলপ পাতল হ'ল মহখিনি ওলাওঁতে। আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন। তো এতিয়া আমাৰ শ্বুট চলিব, আউটডোৰ ফটোশ্বুট। দেখিছে ৰ'দ কিমান পৰি আছে। ৰ'দ মানে একদম তামাম ৰ'দ দিছে আৰু আজি। এতিয়ালৈকে মডেলৰ মেকআপ ঠিকেই আছে, ৰ'দ দিছে যদিও আমাৰ ধুনীয়া মডেল নাঘামে। তো বিৰাটেই ভাল হৈছে। চাওঁ এইবাৰ ফটোশ্বুটত কি বা অৱস্থা হৈ আছে। এতিয়া ফটোশ্বুট ফটো ক্লিক কৰিছে, বেকগ্ৰাউণ্ড চেক কৰিছে আৰু কিবা কিবি চেক কৰি আছে দুইজনে মিলি। তো দেখাই আছোঁ। এনেকৈ উঠি গ'লে চাবা হা। কৈ আছে ক'ত কি হৈছে কি হোৱা নাই, কাক কোনটো লাগে কি লাগে কৈ দিবা হা। তেতিয়া মই ইংলিছটো মানে টাইপ কৰিব লাগিব। মিলিছেনে?
বঢ়িয়া মিলছে বোলে এখন ভাল ফটোৰ বাবে ফটোগ্ৰাফাৰ কেতিয়াবা এনেদৰে জংঘলতো সোমাই যায় আজি অজয়ে সোমাই গ'ল জংঘলত আকৌ আহিলে ৰাস্তাত এনেদৰে ফটো উঠাই আইছে বাহ হৈ গ'ল আমাৰ ফটোশ্বুট কেমেৰা ডিসপ্লেত চালোঁ এতিয়ালৈকে যিবিলাক ফটো উঠিছে ঠিকই আহি আছে কাৰণ মই এজ এ মেকআপ আৰ্টিষ্ট মই বিচাৰোঁ মোৰ আই মেকআপটো একজেক্টলি কেনেকুৱা হৈছে সেইটো দেখা পাওক মানুহে লগতে মই হেয়াৰষ্টাইলটো অলপ ইউনিক কৰি ভাল পাওঁ তো হেয়াৰষ্টাইলটো যাতে আহে সেইটোৱে বিচাৰোঁ ফটোশ্বুট কৰিব আহি এইবিলাক আমি দেখা পাইছোঁ ভেকুলী তিতা তো লৈ যাওঁ খাবলৈ আপোনালোকে খায়নে নাখায় বা বহুত লাগি আছে তো চিঙি চিঙি লৈ যাওঁ আৰু ইয়াৰ পৰাই Now time for reels. এবাৰ গান বিচাৰিব গান বিচাৰি ৰিলছ বনাব আৰু আমি ইনষ্টাগ্ৰামত আপলোড দিম বিলাক হৈছে থুৰিয়া একদম আনকমন থুৰিয়া গহনা একদম ইউনিক মানে কি কম আৰু জুৱেলাৰী টু গুড তো তাই জুৱেলাৰী লৈ মই বিৰাটেই ভাল পাওঁ প্ৰত্যেকটো শ্বুটতে মই তাই জুৱেলাৰী লওঁ আছামিজ শ্বুটবিলাকত আপোনালোকেও তাইৰ লগত কণ্টেক্ট কৰিব পাৰে অঁ এইটো যে বহুত ধুনীয়া লাগিছে একদম ইউনিক ক'লো নহয় খুব কমেই পাব আপুনি নাই বুলি ক'ব নোৱাৰি কিন্তু তথাপি মানে খুব ইউনিক আৰু বেলেগৰ লগত তুলনা কৰে এজ ইউজুৱেল যিবিলাক হয় সেইবিলাকতকৈ বহুত ভাল হয় তো আপোনালোকে যদি লাগে এনেধৰণৰ ধুনীয়া ধুনীয়া জুৱেলাৰী ল'ব পাৰে আমাৰ থুৰিয়া ঋতিক অংকনাৰ পৰা মই লিংকটো তলত দি দিম আপোনালোকে লৈ ল'ব পাৰে ইনষ্টাগ্ৰাম লিংকটো আৰু ফোন নাম্বাৰো দি দিম যদি লাগে ল'ব পাৰে চব দিয়া থাকিব এভৰিথিং মানে মডেলৰ নাম লগতে এইফালে ফটোগ্ৰাফাৰৰ নাম ফোন নাম্বাৰ এভৰিথিং দিয়া থাকিব তো আমি এতিয়া যাব ওলাইছোঁ একদম ঘৰত যাম আৰু কেনে লাগিল বিৰাট ভাল লাগছে কিন্তু দেহাৰ অৱস্থা নামানে ভাল লাগিছে অৱস্থা নামানে দেহাৰ কিন্তু এনে ভালেই লাগিছে শ্বুটটো কৰি তো নিকিতা কেনে লাগিল মোৰতো ভালেই লাগে নিনাবাৰ মেকআপ থেংক ইউ সদায় মই ছেটিছফাই তো আমি আজিলৈ আহোঁ আকৌ বাই বাই আৰু নতুন ভিডিঅ' লৈ আকৌ আহিম তো মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব I'm a driver now. এতিয়া বাজিল এইটো এলাৰ্ম চিট বেল্ট লগোৱা নাই মডেলো লগোৱা নাই ড্ৰাইভাৰো লগোৱা নাই গতিকে আমি এতিয়া চিট বেল্টটো লগাই লওঁ আমি মানে ৰুল ফ'ল' নকৰোঁ আৰু মানে ফ'ল' নকৰোঁ কাৰণে এতিয়া আমাক ছিগনেল দিছে আমাৰ বাইদেউজনীয়ে তো দিলোঁ লগাই আৰু এতিয়া গৈ থাকোঁ আমি